নমস্কাৰ বন্ধু বান্ধৱীসকল, মই মাজু আৰু আপোনালোকে চাই আছে অনলাইন হেল্প ভইচ ইউটিউব চেনেল। বন্ধুসকল, সুখবৰ, স্বৰ্ণ পদক লৈ উন্নীত হ'ল হিমা দাসৰ এছিয়ান গেমছৰ ৰূপৰ পদক। এটা ভাল খবৰ, 2018 চনত অনুষ্ঠিত হোৱা এছিয়ান গেমছত হিমা দাসে লাভ কৰা ৰূপৰ পদক স্বৰ্ণ পদক লৈ উন্নীত কৰা হৈছে। 4x400 মিক্স ৰিলেৰ দলটোত আছিল হিমা দাসৰ লগতে মহম্মদ আনাছ, এমাৰ পোৱাম্মা আৰু আৰকিয়া ৰাজীৱ। কেমি এডেকয়াক ডপ টেষ্টত অনুতীৰ্ণ হোৱাৰ বাবে 4 বছৰৰ নিষেধাজ্ঞা আৰোপ কৰাৰ বাবে বাহৰেইনৰ দলটোক অযোগ্য ঘোষণা কৰা হয়। এই খবৰৰ পিছতে আনন্দিত হিমাই শুভেচ্ছা জনালে সতীৰ্থসকলক। টুইটাৰত হিমাই লিখিছে, এছিয়ান গেমছ 2018ৰ 4x400 মিক্স ৰিলেৰ আমাৰ দলৰ ৰূপৰ পদক স্বৰ্ণ পদক লৈ উন্নীত হোৱাত আনন্দিত হৈছোঁ। মই মোৰ দলৰ সতীৰ্থসকলক শুভেচ্ছা জনাইছোঁ। সকল 2 নম্বৰ খবৰটোৱে হৈছে 19 ছেপ্টেম্বৰত IPLৰ শুভাৰম্ভণি, 8 নৱেম্বৰত ফাইনেল। ভাৰতৰ লগতে বিশ্বৰ ক্ৰিকেট অনুৰাগীসকলে অধীৰ আগ্ৰহেৰে ৰৈ থকা IPLৰ চলিত সংস্কৰণটি অহা 19 ছেপ্টেম্বৰৰ পৰা আৰম্ভ হ'ব। IPLৰ 13 সংখ্যক সংস্কৰণটি কৰোনা মহামাৰীৰ বাবে ভাৰতৰ বিপৰীতে ইউনাইটেড আৰব এমিৰেটছ চমুকৈ UAE-লৈ স্থানান্তৰ কৰা হৈছে। 51 দিনলৈকে চলিবলগীয়া বিশ্বৰ সৰ্ববৃহৎ ক্ৰিকেট টুৰ্ণামেণ্টখনৰ ফাইনেল মেচখন 8 নৱেম্বৰত অনুষ্ঠিত হ'ব। এই কথা জানিবলৈ দিয়ে IPLৰ চেয়াৰমেন ব্ৰিজেশ পেটেলে। উল্লেখ্য, কৰোনা ভাইৰাছৰ বাবে চলিত সংস্কৰণটি অনিৰ্দিষ্ট কাললৈ পিছুৱাই দিয়া হৈছিল। কিন্তু T20 বিশ্বকাপ বাতিল হোৱাৰ লগে লগে IPL আয়োজনৰ বাবে BCCIয়ে সুযোগ লাভ কৰিলে। উল্লেখ্য যে টুৰ্ণামেণ্টখনৰ শুভাৰম্ভণিৰ দিন আৰু সামৰণিৰ দিন ৰাজহুৱা কৰিছে যদিও মেচৰ সংখ্যা তথা সূচী প্ৰকাশ কৰা নাই। জানিব পৰা মতে BCCIয়ে অহা সপ্তাহত IPLৰ সূচী জাৰি কৰিব। IPLৰ গভৰ্ণিং বডিৰ বৈঠকত এই সম্পৰ্কে সিদ্ধান্ত ল'ব। অৱশ্যে মেচসমূহত দৰ্শকৰ উপস্থিতি থাকিব নে নাই সেই কথাও জানিব পৰা হোৱা নাই। উল্লেখ্য যে IPLৰ 13 সংখ্যক সংস্কৰণটি যোৱা 28 মাৰ্চৰ পৰা আৰম্ভ হোৱাৰ কথা আছিল। কৰোনাৰ ভয়াৱহতাৰ প্ৰতি লক্ষ্য ৰাখি অনিৰ্দিষ্ট কাললৈ পিছুৱাই দিছিল। বন্ধুসকল, 3 নম্বৰ খবৰটোৱে হৈছে 500ৰ পৰা 1000ৰ দিন উকলিল। এইবাৰ মাস্ক নিপিন্ধিলে ভৰিব লাগিব 5000 টকা। লকডাউন শেষ হোৱাৰ পিছত এতিয়া দেশৰ বহু ঠাইত আনলক জাৰি হোৱাৰ পাছত শিথিলতা আহিলেও কঠোৰ কৰা হৈছে কিছু ক্ষেত্ৰত। তাৰে ভিতৰত উল্লেখযোগ্য মাস্ক পৰিধান কৰা। অসমত মাস্ক পৰিধান নকৰিলে ভৰিব লাগিব 500 টকাৰ জৰিমনা। তেনেদৰে ঠায়ে ঠায়ে কৰা হৈছে এই জৰিমনাৰ নিয়ম। 24 জুলাই শুক্ৰবাৰৰ পৰা মাস্ক নিপিন্ধিলে 500 টকাৰ পৰা 5000 টকালৈ জৰিমনা বিহা হ'ব। লগতে সাৰ্বজনিক স্থানত থুক হেকাৰ পেলালে জৰিমনাৰ লগতে 8 দিনৰ কাৰাবাসো খাটিব লাগিব। তো বন্ধুসকল, ভিডিঅ'টো ভাল লাগিলে এটা লাইক কৰিব, লগতে চেনেলটো ছাবস্ক্ৰাইব কৰি ওচৰত থকা বেল আইকনটো বজাই দিব। তো বন্ধুসকল, ভিডিঅ'টো শেষলৈ চোৱাৰ বাবে ধন্যবাদ।